Hello everyone, good morning guys. দিনটো সকলোৰে হ'ব হওক তাৰে কামনা কৰিছোঁ। পিছে গাইছ আজি মই জলদি উঠি গ'লো অলপমান। জলদি উঠাৰ কাৰণটো হৈছে যে ওচৰতে এটা বজাৰ আছিলে, শাক-পাচলি বজাৰ। মই ভাবিলোঁ যে আজি বহুত দিনৰ মূৰত শাক খাওঁ লাগিছে, শাকৰ বজাৰকে কৰি লৈ আহোঁ। সেইবাবে উঠি গ'লো আকৌ। আপোনালোককো ভাবিছোঁ দেখুৱাওঁ এবাৰ কি বজাৰ কৰিলোঁ ন। চ' ভাবিছোঁ যে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সেইবাবে কৰিলোঁ দেই, আপোনালোকে চাব মোৰ ভিডিঅ'টো শেষলৈকে। লগতেই দেখুৱাই আছোঁ। গাইজ বজাৰৰ পৰা লৈ এইটো শাক, এইটো হৈছে লাই শাক আপোনাৰ। লগতে এইটো আমি ডাঠা শাক বুলি কওঁ, আপোনালোকৰ ভাষাত কি কয় ক'ব দেই। লগতে আকৌ পানীলাও এটিও লৈ আহিলোঁ। ভাবিছোঁ যে আৰু বজাৰ কৰিছোঁ যিহেতু লগত লৈও যাওঁ এইখিনিকে। এনেকৈ লৈ আহিলোঁ আৰু। পিছে গাইজ এইবাৰ খেতি বাতি কৰা যিহেতু ঘৰত নাই মানে খেতি আগতে কৰিছিলোঁ, বাট এইবাৰ কৰা হোৱা নাই। এইবাৰ বানপানী হৈছে আমাৰ দৰং ডিষ্ট্ৰিক্টত। চ' আৰু খেতি কৰিব পৰা নাই। খেতি থাকিলেওনো ঘৰৰ পৰা কিমান আনি খাই থাকিব, আপুনি অহা যোৱা কৰোঁতে বহুত টাইম লাগি যায়। চ' আগতে খেতি থাকোঁতে গৈছিলোঁ বাৰু আনিবলৈকে। এতিয়া আৰু খেতিয়ে নাই যিহেতু আৰু যোৱাও নহয় তেনেকৈ। বানপানীৰ কাৰণে আমাৰ এইবাৰ খেতি কৰিব পৰা নাই। কিন্তু ঘৰত খেতি কৰাটোৰ দৰে হ'ব নোৱাৰে বা খেতি কৰি খোৱাটোৰ দৰে হ'ব নোৱাৰে। ইয়াতে যিহেতু এইবিলাক সাৰৰ বস্তু হয়। লগতে কালিৰ কাৰণে এটি ৰবাব টেঙা কিনি আনিছোঁ। কালি যে বিশ্বকৰ্মা আছে ন, চ' ভাবিছোঁ যে ফল পকা লাগিব যিহেতু অলপমান ৰবাব টেঙাও কিনি লৈ আহিছোঁ। যে গাইজ আপোনালোকেও আহিব দেই আমাৰ শাকেৰে ৰন্ধা ভাত খাবলৈ। বাই গাইজ, আজিৰ কাৰণে ভিডিঅ'টো এতিয়ালৈকে সমাপ্ত কৰিলোঁ। আপোনালোকে আহিব দেই আমাৰ শাকেৰে বনোৱা ভাত খাবলৈকে। বাই গাইজ, বেয়া নাপাব দেই কোনেও। থেংক ইউ।